Hello everyone, welcome to my channel. আজি মই অসম সাহিত্য সভা টপিকটোৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? What was the original name of Assam Sahitya Sabha? Option A, Assam Literary Society. Option B, Assamia Literary Society. Option C, Assamia Bhasha Unnoti Sadhini Sabha. Option D, Assam Sahitya Sabha. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি আৰু চি। অসম সাহিত্য সভাৰ পূৰ্বৰ নাম অসমীয়া লিটাৰেৰী ছচাইটি আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা এই দুয়োটা আছিল। কুৱেশ্যন নম্বৰ 2, অসম সাহিত্য সভাৰ আগৰ সংস্থাটোৰ নাম কি? What was the first precursor of Assam Sahitya Sabha? অপচন এ অসমীয়া ভাষা উন্নতি সাধিনী সভা, অপচন বি অসম সাহিত্য সভা পৰিষদ, অপচন চি যোৰহাট জিলা সাহিত্য পৰিষদ, অপচন ডি আছামিজ লিটাৰেচাৰ ছচাইটি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অসমীয়া ভাষা উন্নতি সাধিনী সভা। কুৱেশ্যন নম্বৰ 3, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? The Assam Sahitya Sabha was founded by the year. Option A 1902, Option B 1917, Option C 1921, Option D 1916. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1917। কুৱেশ্যন নম্বৰ 4, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল? The logo of the Assam Sahitya Sabha was designed by Option A মিত্ৰদেৱ মহন্ত, Option B যুগল দাস, অপচন চি পদ্মনাথ গোহাঁই বৰুৱা, অপচন ডি যাদৱ চন্দ্ৰ শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি যুগল দাস। কুৱেশ্যন নম্বৰ 5, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? Who was the first president of Assam Sahitya Sabha? অপচন এ ডক্টৰ বাণীকান্ত কাকতি, অপচন বি সূৰ্যকান্ত হাজৰিকা, অপচন চি পদ্মনাথ গোহাঁই বৰুৱা, অপচন ডি শৰৎ চন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 6, অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? The first conference of Assam Sahitya Sabha was held at অপচন এ শিৱসাগৰ, অপচন বি যোৰহাট, অপচন চি কামৰূপ, অপচন ডি লখিমপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ শিৱসাগৰ। কুৱেশ্যন নম্বৰ 7, অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? Who was the first secretary of Assam Sahitya Sabha? অপচন এ পদ্মনাথ গোহাঁই বৰুৱা, অপচন বি সূৰ্যকান্ত হাজৰিকা, অপচন চি শৰৎ চন্দ্ৰ গোস্বামী, অপচন ডি মিত্ৰদেৱ মহন্ত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি শৰৎ চন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 8, অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিজনৰ নাম কি? Who is the present president of Assam Sahitya Sabha? অপচন এ সূৰ্যকান্ত হাজৰিকা, অপচন বি কুলধৰ চলিহা, অপচন চি চন্দ্ৰ কুমাৰ আগৰৱালা, অপচন ডি ৰংবং তেৰাং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ সূৰ্যকান্ত হাজৰিকা। কুৱেশ্যন নম্বৰ 9, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? Who was the first woman president of Assam Sahitya Sabha? অপচন এ চন্দ্ৰপ্ৰভা শইকীয়ানী, অপচন বি নলিনীবালা দেৱী, অপচন চি নিৰুপমা বৰগোহাঁই, অপচন ডি মামণি ৰয়ছম গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি নলিনীবালা দেৱী। কুৱেশ্যন নম্বৰ 10, অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? Who was the second president of Assam Sahitya Sabha? অপচন এ চন্দ্ৰধৰ বৰুৱা, অপচন বি হেমচন্দ্ৰ গোস্বামী, অপচন চি পদ্মনাথ গোহাঁই বৰুৱা, অপচন ডি শৰৎ চন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ চন্দ্ৰধৰ বৰুৱা।